friend, welcome to my channel Shehnaaz Vlog. এয়া মায়ে আটলছ এটা পকি আছে হে ওপৰত হেতু দেখিছে না এ মায়ে তাকে পাৰি আছে আগতো এটা পাৰিলে হেতু আমি খালু জেনিবা হেতু কেঁচা আছিলে মই দেখাম কেনেকে পকাইছিলো একিদিন মই ভিডিও বনাব পৰাই নাই কিয়া মনটো ভাল নাছিলে সেইভাবে ভিডিও বনোৱা নাছিলো জেনিবা মোৰ দাঁতিৰ ইন্টেকাল হল সেইভাবে মই ভিডিও বনোৱা নাছিলো এতিয়া আজিবা বনাব লৈছো ভিডিও এতিয়া হে তাকে মাহঁতৰ ঘৰলৈ যাও মনটো বেয়া লাগি আছে যেহেতু ভাইটিটো আহিছে নিবলৈ এতিয়া তাৰ লগতে মাহঁতৰ ঘৰলৈ যাম দেখাই দিয়া এই আমাৰ চাৰফাজে আটলাছ পাৰি আনিছে মুখত কি লৈছে উলিয়াই দিয়া আৰু আছে নে মা নাই আজি রোদ পুরা দি আছে এটা ইভিনিং হল 1:30 বাজিলে মই যোৱাই নাই কামো আছিলে একদিন কাম কৰাও নাছিলো অহা যোৱা কৰি আছিল তালে কাম ঢেৰ ওলালে কাম বন কৰি এতিয়াহে যাবলৈ ওলাইছো এতিয়া ভাইটিটো আহিলে যেনিবা এতিয়া মই যাম আৰু হাই ফ্ৰেন্ড মাহঁতৰ ঘৰৰ পৰা আহি পালোহি মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহোতে বৰপাই ঘৰত সোমাই আহিছিলো তাত দাদিৰ হৈ দোৱা কৰাইছে তাত সোমাই আহিছিলো বৰপাইহঁতৰ ঘৰটো সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলো এতিয়া মই যেহেতু শুবলৈ যাম এয়া মই হোৱাৰ আগতে অলপ চাউল লৈছো আৰু এটা পিয়াজ লৈছো এয়া ইমানটো সাইজৰ পিয়াজ ফুটা লৈছো এই পিয়াজ ফুটা আৰু চাউলখিনি দিনো কি কৰো মই ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো সেই বুলি ভাবি দেখাব লৈছো আৰু যেহেতু মই দুদিন হল চুলি ধোৱা নাছিলো তাত অহা যোৱা কৰি আছিলো মই চুলি ধুবলৈ টাইম পোৱা নাই কিয়া সেইভাবে ধোৱা নাছিলো আৰু অহাকালি মই ধুম এই ধোৱাৰ মানে শুবলৈ যোৱাৰ আগত এইখিনি বলে তিয়াই থৈ যাওঁ কালি মই চুলিত লগাম কেনেকেনো কি কৰো এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো এতিয়া মই এইখিনি মই এতিয়া ভাল ধৰণে ধুব লাগিব চাউলখিনি মই এইখিনি তেন্তে ধুই লওঁ আৰু পিয়াজ ফুটাও কাটি লওঁ এই পিয়াজ ফুটা কাটি লোৱাৰ লৈকে আৰু চাউলখিনি সাফা কৰি ধুই লোৱাৰ লৈকে আপোনালোকে মোৰ আটলাছটোনো কেনেকে পকাইছিলো হেয়া চাই লওকচোন মই তেন্তে এইখিনি কাটি লওঁ আৰু চাউলখিনি ধুই লওঁ আপোনালোকে তেতিয়ালৈকে চাই থাকক আগলে কি কৰো চাউলৰ পৰা মইটো কি উলিয়াইছো দেখিছেনে আপোনালোকে এইটো কেঁচা হৈ আছিলে আজি 3 দিন হল মইটো চাউলৰ ভিতৰত ভৰাই থৈ দিছিলো এ পকি গল এইটো আমি আটলাছ বুলি কওঁ আমাৰ গছৰ হয় কেঁচা হৈ থাকিলে যদি আপোনালোকে চাউলৰ ভিতৰত এনে ধৰণে ভৰাই থৈ দিয়ে তেতিয়া পকি যায় ময়ো 3 দিন মান এনেকৈ ভৰাই থৈ দিলো পকি গল সবে জানেই চাকৈ যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব মই ভাবিলো হেবলে দেখাই দিওছো আপোনালোককো এনেকৈ চাউলত ভৰাই এনেকৈ খালি পুতি দিলে হৈ গল আৰু 3 দিন মান যদি এনেকৈ ভৰাই পেলাই থৈ দিয়ে পকি যায় কেতিয়াবা যদি কাৰবাৰ কেঁচা আটলাছ যদি আনে এনেকৈ ট্ৰাই কৰিবচোন পকি যাব তেতিয়া এয়া চাউলখিনি ধুই ললো ইয়াত অলপ পানী দি থৈছো আপোনালোকে ঘৰত যি চাউল ব্যৱহাৰ কৰে হেয়াই দিব এতিয়া ইয়াত পিয়াজটো এনে ধৰণে কাটি লৈছো এতিয়া পিয়াজখিনি ইয়াত দি এইখিনিতে গুটেইটি এনে ধৰণে থাকিবলৈ দিম এতিয়া ৰাতিপুৱা মইনো এইখিনি দি কি কৰো আপোনালোকক দেখাম এইখিনি এতিয়া এনেকৈ গুটেইটি থাকিবলৈ দিম মই তেন্তে আপোনালোকক ৰাতিপুৱা লগ কৰিম এতিয়া তেন্তে মই শুমগৈ গুড নাইট ৰাতিপুৱা লগ কৰিম আপোনালোকক মৰ্নিং ফ্ৰেন্ড এইখিনি এয়া দেখিছেনে এতিয়া মই এইখিনি খুব ধুনীয়াকৈ চাউলৰ লগত এনেকৈ এইখিনি মিলাই লম এতিয়া 7টা 10 হৈছে যাৰ চুলি হৰে তেওঁলোকে এয়া লগাব ভাল লগালে চুলিৰ বাবে চুলিখিনি কোলা হোৱাটো সহায় কৰে
এতিয়া মই এইখিনি চেকনি এখন দি চেকি ল'ম। নাখাবা জানো, ৰাতিপুৱাই কমলা টেঙা নাখায়। এতিয়া এই পানীটো মই চুলিত ঘঁহি ল'ম, আৰু এইখিনিও আপোনালোকে পেষ্ট বনাই চুলিত লগাব পাৰে, কিন্তু মই নলওঁ এইখিনি। এনেকৈ আপোনালোকে চুলিৰ গুৰিটোত মাছাজ কৰি লগাই ল'ব। কাৰোবাৰ স্প্ৰেয়াৰ বটল যদি আছে ভৰাই ল'ব, মোৰ নাই যিহেতু, সেইবাবে মই এনেধৰণেই লগাইছোঁ। এতিয়া মই এইখিনি অলপ টাইম শুকাবলৈ দিম। 1 ঘণ্টামান এইখিনিতে এনেকৈ কৰি ৰাখি থৈ দিম, শুকাবলৈ দিম, আৰু বাকী যিখিনি কাম আছে মই সেইখিনি কৰি লওঁগৈ। চুলিখিনি ধুই দিলোঁ। মই আধা ঘণ্টামানহে ৰাখিলোঁ, 2-3 ঘণ্টামান ৰাখিব লাগে, কিন্তু মই ৰাখিব নোৱাৰিলোঁ। এই চেম্পু দি পেলাই মই যেনিবা ধুইছোঁ। চেম্পু দি নুধুলে ভাল, এনেই পানী দি ধুই পেলাই নেক্সট দিনা চেম্পু দি ধুব লাগে, কিন্তু মই আজিয়ে ধুই দিলোঁ। গোন্ধাই থাকে যিহেতু পিঁয়াজ সেইবাবে মই চেম্পু দিয়ে ধুই দিলোঁ, আৰু মই পিঁয়াজৰ গোন্ধটো মই ইমান ভাল নাপাওঁ, ধুই দিলোঁ সেইবাবে। আৰু 2-3 ঘণ্টামান ৰাখিব লাগে, মই ৰাখিব নোৱাৰিলোঁ, আধা ঘণ্টা ৰাখিলোঁ। মই চুলিত লগোৱাৰ পিছতে খবৰ আহিলে যে মোৰ দাদা ছোৱালীজনীও ইণ্টেকাল হ'ল, সেইবাবে মই এতিয়া তালৈ যাব লাগিব। এতিয়া তালৈ যাওঁ। মই তেন্তে ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে, তেন্তে ভিডিঅ'টো মোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ সকলোবিলাক আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।